জিপে গৈ আছোঁ এক দীঘলীয়া যাত্ৰা গুৱাহাটীৰ পৰা প্ৰায় 4 ঘণ্টা আৰু আমি নলবাৰী চাইডে গৈছোঁ যিহেতু পণিতাত সোমাই চাহ খাই ল'লোঁ আৰু নলবাৰী আহিলে পণিতাত চাহ খোৱা হয় তাৰপিছত মা আব্বাকে উঠাই ল'লোঁ এতিয়া আমি গৈ আছোঁ আমাৰ গন্তব্যস্থানলৈ আমি গৈ আছোঁ ভণ্টিৰ ঘৰলৈ বহুত দিন যোৱা নাছিলে আৰু তাইও আমাৰ লগত আহিব তো গৈ পাই চাওকচোন তাই কিমান কি নাস্তাৰে চাহ দিছে আচলতে ছোৱালীৰ জীৱনটো কিমান সলনি হৈ যায় বিয়াৰ পিছত য'ত নেকি তাই নিজে পানী গিলাচে লৈ খোৱা নাছিলে এতিয়া কিমান কি বনাব জনা হৈছে আৰু তাইৰ ৱাৰ্ড্ৰবটো ইমান বেছি খেলি মেলি কৰি থৈ দিছিলে মই এইবোৰ ঠিক কৰিলোঁ আহি যে আকৌ মানে ছাগলী পোৱালিৰ লগত খেলিলোঁ মই বেটাই মানে সিহঁতক লগ পালে উৎপাতটো বহুত বেছি হৈ যায় ইমান বেছি মৰম কৰে যে আৰু সি মানে পাগলৰ নিচিনা ভাল পায় বহুতকেইটা আজি গোটেইকেইটা লগ হৈ ইমান বেছি ভাল লাগিলে আৰু ইয়াৰ ভণ্টি তাইও আমাৰ লগত আহিব পেকিং কৰি আছে আৰু গোটেইকেইটা আমি আহিলোঁ আৰু এতিয়া মনটো বেয়া লাগিছে কাৰণ ইহঁতকেইটা নলবাৰীত নামি ৰ'ব আৰু আমি অকলে যাব লাগিব গুৱাহাটীলৈ বহুত বেছি ভাল লাগিলে